হেল্ল'। হেল্ল'। তই যে কথাবোৰ ইমান পাহৰ নহয় নে পাহৰে এক্টিং কৰ তইহে জান আৰু পাই। এই কি কৰিলোঁ মই অ'? কি কৰা নাই সেইটো ক। পৰহি দিনাখন আমি বাটা পইণ্টত ম'ম' খাইছিলোঁ, ম'ম'ও হজম হ'ল। তই তেওঁলোকে ষ্টেটাছত ফটো এটা নিদিলি। ম'ম'টো বাদ দে, সেইদিনাখন পূজাত যে লগ কৰিছিলোঁ সেয়াও ফটো নিদিলি তই। পূজাত যে আমি যে চাওমিন খাইছিলোঁ যে তাৰ ফটোও নিদিলি ষ্টেটাছত। কিনো বুজাচোন অলপ তুমি। কি বুজাচোন অলপ, কি বুজিব লাগে হা? ভিডিঅ' কলৰ ভটোও নাই, ষ্টেটাছত ফটো এখনো নিদিয়, 3 দিন ধৰি ফোন এটাও কৰা নাই। বেলেগ মাইকী পালি চাগে, তোৰ লগত থকাতকে নথকাই ভাল। হ'ব যা, আজিৰ পৰা তই তোৰ মতে চলিবি, মই মোৰ মতে চলিম। নকৰো তোলে ফোন চোন, যা। কি হ'ল ক? আৰে এটলিষ্ট মোৰ কথাটো শুনি লোৱা ফাৰ্ষ্ট, তাৰপিছত তুমি যি কোৱা ব্ৰেকআপ দিয়া নিদিয়া তোমাৰ কথা। আৰু এই 3 দিনমানৰ পৰা মোৰ হাগনি বুজিছা, এই ঘৰতকৈ বেছি টাইম মই লেট্ৰিন তেলতে কটাই থাকিব লগা হৈছে। এই পেটৰ ভিতৰৰ পাহাৰ গলি মোৰ পানী পানী হৈ ওলাইছে। কি তোমাৰ পানী হাগনি হৈছে নেকি? মই গম নাপাওঁ নহয়। ঐ শুনিছা, এই হ'ব দিয়াহি, মোৰ পেটটো আকৌ গুল 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 লৈছে। বাদ দিয়া, বাই 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 বাই, হা বাই হা।